নমস্কাৰ, ঘৰুৱা জুতিলৈ ৰঙালী বিহু সকলোকে ওলগ জনালোঁ। মই এতিয়া এটা ৰেচিপি বনাম। ৰেচিপিটো হৈছে নাৰিকলৰ চিৰা। মইনো কেনেকৈ নাৰিকলৰ চিৰা বনাওঁ তাকে চাওকচোন আপোনালোকে। এয়া নাৰিকল লৈছিলোঁ যে তিনিটা, সেই নাৰিকল তিনিটা ৰুকিলোঁ, ভালদৰে চিৰা হৈ গৈছে দীঘল দীঘলকৈ। তাৰপৰা এয়া চিৰা নাৰিকলৰ দীঘল দীঘল। তাৰপৰা এগিলাচ পানী লৈছোঁ, এটা পিচ চেনি লৈছোঁ আৰু কেইটামান ইলাচি লৈছোঁ। এতিয়া আহকচোন কেনেকৈ বনাওঁ মই চাওক। এতিয়া চাই দিয়ক, আপোনালোকেও বনাই যাব। প্ৰথমে মই এয়া পানী গিলাচ দিছোঁ, পানী গিলাচ অকণমান উতলিব দিওঁ। পানীখিনি অকণ গৰম হৈছে, হাতেদিয়ে দিম আৰু সেয়া নাৰিকলৰ চিৰা চাওক। আপোনালোকে বনাই চাব, বিহু বুলি নাৰিকলৰ চিৰা খাবলৈ বৰ ধুনীয়া হয়। বহুত দিন হ'লে একো নহয়, নাৰিকলৰ চিৰাটো গোন্ধাই নাযায়। চেনিৰ লগত সিজাম যে সেইকাৰণে নাৰিকলৰ চিৰাখিনি বেয়া হৈ নাযায়। এতিয়া চেনিও ঢালি দিছোঁ। এতিয়া চাই থাকক মই কেনেকৈ বনাওঁ। দেখিবলৈও ধুনীয়া হৈছে, বগা। কিন্তু নাৰিকলৰ লাডুতকৈ নাৰিকলৰ চিৰাটো বনোৱাটো সহজ। নাৰিকলৰ এনেকৈ কেইবাবিধো বনাব পাৰি, গুড়েও বনাব পাৰি নাৰিকলৰ চিৰা, নাৰিকল লাডু গুড়ে দি বনাব পাৰি। নাৰিকলৰ আমি এনেকৈ নানান ধৰণৰ বনাই থাকোঁ ৰেচিপিবিলাক। এয়া নাৰিকলখিনি অলপ ভাজোঁতে ভাজোঁতে অলপ আঠাটো হৈছেগৈ। আঠাটো ভালদৰে যেতিয়া হৈ যাব আৰু পানীখিনিও শুকাই যাব, তেতিয়া নাৰিকলৰ চিৰা হ'ব। আৰু লাডুতকৈ সহজ বুলি কৈছোঁ বেলেগ। নাৰিকল লাডু বনালে আকৌ নাৰিকলখিনি ভজাৰ পিছতে আকৌ লাডু কৰিব লাগিব। লাডু এটা এটা কৰোঁতেও সময় বহুত লয়, কিন্তু চিৰাখিনি আকৌ মেলি দিলে হ'ব। তাত আকৌ লাডু কৰা হেৰিটোৱে নাহে আৰু মানুহক দিবলৈও ভাল হয়, ভুজিয়া নিচিনাকৈ। আশা হৈছে আৰু ইয়াত ৰসটো গৰু ঘিউ অকণ দি দিলে আৰু বেছি ভাল হয়। নবনোৱা সময়ত আপোনালোকে ইচ্ছা কৰিলে গৰু ঘিউ অকণ দি দিব, বা কালাৰ দি বুলি ক'লেও কালাৰ দিব পাৰে। কিন্তু পেলপেলীয়া হৈ থাকিলে নমাই নিদিব আকৌ দেই, তেতিয়া চিৰা হৈ নাথাকে, গোটা গোটা এটা এটা চিৰা নহয়গৈ, এটা আঠা হৈ যাব। আৰু চেনিটো দিওঁতে চাব যাতে বেছি চেনি নিদিব, বেছি চেনি দিলেও চিৰা নহয়গৈ। আৰু এনেকুৱা পনীয়া হৈ থাকিলেও নমাই নিদিব। নাৰিকলৰ চিৰা নমাব হৈছে। আকৌ এই ইলাচি জল দেখুৱাইছিলোঁ, এই ইলাচি গুড়িখিনি অকণমান দি দিম ইয়াতে, ছটিয়াই দিছোঁ ইলাচি গুড়িখিনি। নাৰিকলৰ চিৰা ধুনীয়াকৈ হৈ গৈছে, নমাব পৰা হ'ল। তেতিয়া মই চিৰাখিনি নমাই দিম ঠাণ্ডা হ'বৰ কাৰণে। নমাই পেলাই নমাই দিম। ঠাণ্ডা হ'লে এটা এটা হৈ যাব। যি মন যায় মন গ'লেই কিবা কিবি বনাই থাকোঁ সময় পালে। এনেকৈ আচাৰ চাচাৰ বনাই থাকোঁ, আচাৰ বনাওঁ। আচাৰ বুলি বেছি ভাল পাওঁ। এয়া মোৰ নাৰিকলৰ চিৰা হৈ গ'ল, চিৰা জাৰিব পৰা হৈ গ'ল। এয়া ফৰফৰীয়া ধুনীয়া হৈছে চিৰাবিলাক, এয়া ফৰফৰীয়া চিৰা। এই সৰু সৰু ক'লা গুটিবোৰ আকৌ লেতেৰা নহয় দেই, এইবোৰ
এইবোৰ ইলাচি গুটিহে, কেইটামান ইলাচি গুটি দিছিলোঁ যে, এয়া নাৰিকলৰ চিৰা দীঘল দীঘলকৈ চিৰা হৈছে এইবিলাক। এয়া জাৰি দেখিব পাৰি চিৰাখিনি, এয়া লেপ লেপে পৰা জৰজৰীয়া হৈ গ'লগৈ। আপোনালোকে বনাই চাবচোন, যিসকলে নাই বনোৱা চিৰা, বনোৱাসকলক কোৱা নাই বাৰু। আজিলৈ আৰু মোৰ এই চিৰা বনোৱা পৰ্বটো সামৰিলোঁ আৰু আহিছোঁ। বিননি বসন্তৰ জাননী নিশানা